welcome back to my channel DJ আৰু আজি এটা নতুন ভিডিওৰ সৈতে মই আপোনালোকৰ মাজলৈ আহি গলো DJ দিব্যজ্যোতি শৰ্মা আৰু আজি মই স্পেশালি ভিডিওটো সেইখিনি মানুহক ডেডিকেট কৰিছো যিখিনিয়ে বিহপুৰীয়াৰ ওচৰৰ পৰা চাই আছে যেনে ধৰি লওক নাৰায়ণপুৰ বঙালমৰা এইবিলাক অঞ্চলৰ পৰা সেই মানুহখিনিৰ কাৰণে আজিৰ এই ভিডিওটো বিৰাটেই গুৰুত্বপূৰ্ণ আৰু ধুনীয়া হ'বলৈ গৈ আছে বিৰাটেই ইনফৰমেটিভ হ'বলৈ গৈ আছে গতিকে আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে আমি এটা ফুড ব্লগ কৰিছো গতিকে আশা কৰোঁ আপোনালোকে ভালকৈ মৰম দিব লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো লেটস ষ্টাৰ্ট দ্য ভিডিও তো গাইজ আছো এতিয়া মই বিহপুৰীয়া ট্ৰেফিক পইণ্টত আৰু আপোনালোকে মোৰ পিছফালে দেখা পাইছে এইটো হৈছে বিহপুৰীয়া ট্ৰেফিক পইণ্ট আৰু হাৰ্ট অফ দ্য বিহপুৰীয়া চিটি বুলি ক'লে একোনেই কোৱা ভুল নহ'ব ইয়াৰ পৰা বিহপুৰীয়া টাউনখন ষ্টাৰ্ট হয় আৰু এইফালে আপুনি গ'লে পাব গুৱাহাটী আৰু এইফালে যদি আপুনি যাব বিচাৰে তেতিয়াহ'লে পাবগৈ ডিব্ৰুগড় আৰু আমি বিহপুৰীয়াৰ ছাইডেৰে বৈ গৈছে এখন নদী নামটো ডিক্ৰং বুলি কয় আৰু আমি এতিয়া তালৈকে যাম আৰু তাতে আপোনালোকক লগ পাম চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব তো গাইজ হৈ গ'ল এটা বিগ প্ৰব্লেম চাওক স্কুটি কেনেকৈ যাব এতিয়া ইয়াত স্কুটি কেনে যাব মানে ভিডিঅ'টো ধৰিব পৰা নাই ইয়াতে বহুত তলত আছে পানীখিনি এই ওপৰত চাওক তো গাইজ গমটো পালেই স্কুটিখন ওপৰতে থ'ব লগা হ'ল তললৈ নমাব পৰা নগ'লে কিন্তু এতিয়া আমি গৈ আছোঁ তললৈ ডিক্ৰং নদীৰ তললৈ আৰু তলৰ পৰা অলপমান ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যদি পাৰোঁ আজি ইয়াত পুৰা ছানছেটলৈকে ৰ'ম আৰু আপোনালোকক ছানছেট ভিউটো দেখাবলৈ ট্ৰাই কৰিম তো গাইজ আমি ফাইনেলি পাই গ'লো সি ডিক্ৰং নদী আপোনালোকে ইতিমধ্যে দেখা পাইছে আৰু ভাবিলোঁ ইয়াতে এটা পাৰ্টি কৰা যাওক সৰু সুৰাকৈ কিন্তু পাৰ্টি কৰিবলৈ কি কৰিম মানে আমি ইয়াত খৰি চৰি একো ব্যৱস্থা এতিয়া গোটাই মেলি পাৰ্টি কৰালে বহুত সময় লাগিব আৰু বিহপুৰীয়াৰ পৰা একো লৈ নাহিলোঁ সেইটো কাৰণে ভাবিলোঁ বিহপুৰীয়াতে খুলিছে ফুড ডেলিভাৰী বুলি এটা গ্ৰুপ মানে ফুড ডেলিভাৰী আপোনাৰ আহাৰ নামৰ এটা গ্ৰুপ চ' আমি ভাবিলোঁ সিহঁতকে কল এটা কৰা যাওক আৰু মতা যাওক কেনেকুৱানো ছাৰ্ভিচ চাওঁ সিহঁতৰো ভেৰাইটিজ বিভিন্ন ধৰণৰ আপোনাৰ ফুড অৰ্ডাৰ কৰিব পাৰে পিজ্জা বিৰিয়ানী ফ্ৰাইড ৰাইচ তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু অৰ্ডাৰ কৰিব পাৰে সিহঁতৰ নাম্বাৰ আপোনালোকৰ স্ক্ৰীণত আহি থাকিব হোৱাটছএপো কৰিব পাৰে আপোনালোকৰ মেনু চাই ল'ব পাৰে বা বিভিন্ন ফৰ্মেলিটিছো আছে সিহঁতৰ সেইখিনি মই আপোনালোকৰ লিংকখিনি ডেছক্ৰিপশ্যনত দি দিম নাম্বাৰো মই ডেছক্ৰিপশ্যনত দি দিম চাই লৈ আপোনালোকে ফুড এনজয় কৰিব পাৰে চ' আমি আজি সিহঁতলৈ এটা ফোন কৰিম আৰু ফোন কৰি পেলাই চাওঁ সিহঁতে কেনেকুৱা ছাৰ্ভিচ দিয়ে চাই ৰাখক গতিকে ভিডিঅ'টো বিৰাটেই এমেজিং আৰু ধুনীয়া হ'ব ৱাও গাইজ মই অৰ্ডাৰ দিয়াৰ প্ৰায় 20-25 মিনিটমানৰ পিছতে আহি পেলাই পাই গ'লি আৰু দেখিছে কিমান ৰ'দত আহি পেলাই অৰ্ডাৰ ডেলিভাৰ কৰিছে চ' সকলো ডেলিভাৰী বয়ক ৰেছপেক্ট দিব ভাই চেলুট তো গাইজ আহি গ'ল আমাৰ অৰ্ডাৰ আপোনাৰ আহাৰৰ পৰা দিছিলোঁ ফ্ৰাইড ৰাইচ এগ ফ্ৰাইড ৰাইচ আৰু বিৰিয়ানী চ' চাওঁ কেনেকুৱা ফুড অৰ্ডাৰ আহিছে আমাৰ বস্তু কেনেকুৱা আহিছে আপোনালোকক অলপমান দেখাওঁ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্ৰতি দেওবাৰে 6টা বজাত নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটোৰ বেল আইকনটো দবাই ৰাখিব বাই বাই